জীৱনটো ঠিক তেনেকুৱাই আমি ৩ নম্বৰটো বিচাৰি ফুৰোঁ যিটো হয়তো আমাৰ প্ৰয়োজন নাই যিটো আমাৰ জীৱনত কোনো লেনা দেনা নাই সেই বস্তুটো বিচাৰি হাবাথুৰি খাওঁ ১ ২ আৰু ৪টো যে পালোঁ সেইটোক কিন্তু আমি গুৰুত্ব নিদিওঁ এই কথাটো মনত ৰাখিব অৰ্থাৎ আনে কি কাম কৰি কিমান টকা উপাৰ্জন কৰিছে ডাঙৰ কথা নহয় আমি যেটো কাম কৰিছোঁ সেইটোত আমি কেনেকৈ আগবাঢ়িম সেইটো গুৰুত্বপূৰ্ণ সেইকাৰণে জীৱনত ৩ নম্বৰটো বিচাৰি নাথাকিব ১ ২ ৪ যি লগত আছে সেইটোৰ লগত কাম কৰক নহলে কি হ'ব কাৰোবাৰ সৈতে গভীৰ প্ৰেম আছিল বিয়া হৈ গ'ল কাৰোবাৰ লগত চেহেৰাটো ঠিক তেনেকুৱাই হ'ব মানে মোৰ কামটোত মন বহা নাই বেলেগ কামটোৰ প্ৰতি আহিব গতিকে এইবিলাক আচলতে সৰু সৰু কথা আপোনালোকে জানে মানে আমি লাইফত বেছিভাগ সময় কি কৰি পাৰ কৰোঁ অলাগতিয়াল কিছুমান অবান্তৰ কথা ভাবি পাৰ কৰোঁ যিবোৰ কথাৰ অস্তিত্ব আমাৰ পৃথিৱীত নাই